দৰ্শকসকলক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আজি আমি কথা পাতিম অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতাও তেখেত প্ৰবীণ হাজৰিকা দেৱৰ সৈতে। প্ৰবীণ দা, আমাৰ ওচৰলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আপোনাক লগতে এটা শুভেচ্ছাও জনাইছোঁ যে বহু দিনৰ বিৰতিৰ মূৰত আপুনি এখন কাহিনী চিত্ৰ পৰিচালনা কৰিছে, শৃংখল নামৰ। চিনেমাখনৰ বিষয়ে অকণমান ক'ব নেকি? শৃংখল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য একাডেমি এৱাৰ্ড উইনিং এটা গল্প। 70 দশকৰ কিছু গল্প আছিল তাৰে প্ৰথম গল্পটো হ'ল শৃংখল। সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে আৰু সেই গল্পটোৰ লৈ পেলাই মই ছবিখন কৰিছোঁ। আৰু এই ছবিখন আচলতে কৰাৰ আগতে মই এই গল্পটো লৈ পেলাই দূৰদৰ্শনৰ কাৰণে হিন্দীত কৰিছিলোঁ। মই নেশ্যনেল হেৰিয়াৰ কাৰণে 3টা এপিছডত কামটো কৰিছিলোঁ। প্ৰডাকশ্যন চেণ্টাৰ প্ৰডাকশ্যন মানে PPCৰ কাৰণে কৰিছিলোঁ আৰু এইটো নেশ্যনেলো টেলিকাষ্ট হৈছিলে দেই, হেৰি হিন্দীত কৰিছিলোঁ। আৰু তেতিয়া মই যথেষ্ট ফিডবেক পাইছিলোঁ এই গল্পটোৰ প্ৰতি, মানে সেই হেৰি মানে চিৰিয়েলখনৰ প্ৰতি খুব সাংঘাতিক ধৰণে মই ফিডবেক পাইছিলোঁ। আৰু তেতিয়া খুব মানে মোৰ ভাল লাগিছিল এখন যদি কেতিয়াবা ছবি কৰিব পাৰোঁ। এনেই ভৱেন্দ্ৰ ছাৰেও এদিন যেতিয়া কৈছিলে, তেখেত কিন্তু মোৰ সেইখন চাবলৈ নাপালে, তেখেত অলৰেডি এক্সপায়াৰ্ড হ'ল, চিনেমা চাব নাপালে। কিন্তু যেতিয়া মই স্ক্ৰিপ্টখন দেখুৱাইছিলোঁ তেওঁ কৈছিল যে তুমি পাৰিলে কেতিয়াবা এখন চিনেমাৰ কথা ভাবিবাচোন প্ৰবীণ। তেতিয়া এনেই মোৰ এটা সোমাই নাছিল। আৰু তাৰপিছতো যেতিয়া ফিডবেক এটা পালোঁ, তেতিয়াৰ পৰাই মানে আজি প্ৰায় 10 বছৰমান আগৰ পৰা এইটো মানে চিন্তা এটা মূৰত সোমাই আছিল ছবিখন কৰিবৰ কাৰণে। কিন্তু ছবিখন কৰিবলৈ এতিয়া আজিৰ যুগত মানে প্ৰডিউচাৰ এজন আগবাঢ়ি অহাটো বৰ ডাঙৰ কথা আমাৰ নিচিনা আমাৰ নিচিনা পৰিচালকৰ কাৰণে। কাৰণ যিখিনি ধৰি লোৱা খুব স্থূল চেণ্টিমেণ্টে খুব মানে মেলোড্ৰামা দি পেলাই মই এখন ছবি কৰিব মন নাযায়, মোৰ নোৱাৰোঁ। গতিকে সেই প্ৰডিউচাৰ বিচাৰোঁতে টাইম লোৱাৰ পিছত যেনিবা আমাৰ অসম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনে তেওঁলোকে 60% মোক মানে হেৰি দিলে আৰু আমাৰ 40% মানে কো-প্ৰডাকশ্যন হিচাপে এই কামটো আৰম্ভ হ'ল। আৰু এই গল্পটো হ'ল কি, শৃংখল গল্পটো হ'ল 70 দশকৰ অসমীয়া মধ্যবিত্ত সমাজখনৰ এটা মানে আমি প্ৰতিচ্ছবি দেখা পাওঁ, এগৰাকী বিধৱাৰ নাৰীৰ জীয়াই থকাৰ এটা সংগ্ৰাম লৈ পেলাই। সেইটোৱেই মানে হেৰি তাৰ ভিতৰত উপকাহিনী আছে, কিবা কিবি আছে। আৰু এতিয়া মই ছবিৰ কাৰণে যেতিয়া মই শৃংখলটো কৰিলোঁ, তাত মই কিছু মানে সাল সলনি কৰিবলৈ কৈছোঁ ছবিৰ ক্ষেত্ৰত। কিন্তু সেই বুলি মই মানে ষ্টৰীৰ মেইন হেৰিটোত মই আঘাত কৰা নাই, যিটো মূল বস্তুটো মই আঘাত কৰা নাই। কিন্তু ছবিৰ ক্ষেত্ৰত মই ক'ৰবাত মই চিনেমা কৰিছোঁ, ক'ৰবাত মই ভৱেন্দ্ৰ ছাৰৰ গল্প কৈছোঁ, আৰু ক'ৰবাত মই নিজে চিনেমা কৰিছোঁ। এনেকুৱা ধৰণৰ সংমিশ্ৰণতে মানে কামটো কৰিছোঁ। আপুনি যেতিয়া টেলি চিৰিয়েলখন কৰিছিল, তাত এটা দীঘলীয়া ধৰণৰ কাৰবাৰ হৈছিল। তাতে আপোনাৰ কেৰেক্টাৰবিলাকো দীঘলীয়া ধৰণে এটা বিস্তৃত পৰ্যায়ত পোৱা যায় আৰু তাতে কথা ক'বলৈ বেছি সুবিধা থাকে। কিন্তু চিনেমাখন কৰোঁতে আপুনি কম্পেক্ট কৰিবলগীয়া হৈছে গোটেই কাহিনীটো, যিহেতু আপুনি নিজেই কৰিছে 2টা কাম। সেইকাৰণে মই সুধিছোঁ যে কম্পেক্ট কৰোঁতে আপোনাৰ অসুবিধা হোৱা নাছিলনে, যিহেতু আপুনি সিখনৰো নহয়, সিখনতকৈ মোৰ এইখন দীঘলে হৈছে এতিয়া। আচ্ছা, সেইখন আছিলে তোমাৰ টোটেল হেৰি 1.5 ঘণ্টাৰ আছিলে। এইখন মোৰ এতিয়া তোমাৰ হেৰি হ'ল 1 ঘণ্টা 41 মিনিট সময়, তাৰমানে 10 মিনিট 11 মিনিট সময় মোৰ বাঢ়িলে। চিনেমাত সাধাৰণতে অকণমান যেতিয়া আমি চিনেমেটিক কিছুমান কাৰবাৰ কৰিবলৈ যাওঁ বা অকণমান, তেতিয়া অলপ ইফাল সিফাল হয়। আৰু মই সেই তাতকৈ মই বহুত কিছুমান ডেভেলপ কৰিছোঁ, কিছুমান অমিট কৰিছোঁ, এনেকুৱা হেৰি আহিছিল। যিহেতু গল্পটো আছিল 70 দশকৰ আৰু সেই সময় অসমীয়া সমাজখন বেলেগ আছিল, আৰু এতিয়া 2013 চনৰ অসমীয়া সমাজখন বেলেগ। বৰ্তমান পটভূমিলৈ বৰ্তমান দৰ্শকে ভাল পোৱাৰ কাৰণে আপুনি তাতে পটভূমিটো পৰিৱৰ্তন কৰিছে নে একেই ৰাখিছে? নহয়, পটভূমিটো মোৰ ঠিক গাঁৱৰ একেবাৰে যিটো তোমাৰ বৰ্তমান অৱস্থাটো, সেই ইকনমি অৱস্থাটো পৰিৱৰ্তনটো খুব এটা বেলেগ ধৰণৰ পৰিৱৰ্তন এটা হৈছে। কিন্তু আচল যিটো তোমাৰ ইকনমিক কণ্ডিশ্যনটো, সেই গাঁৱৰ একেবাৰে দুখীয়া পৰ্যায়ৰ মানুহখিনি কিন্তু সেই একেই লেভেলতে আছে। তেওঁলোকৰ মাজলৈ হয়তো মোবাইল গৈছে, কোনোবাই য়ামাহা চলাইছে সেইখন গাঁৱতে, মোবাইল টাৱাৰ হৈছে, কিবা যিটো বিশ্বায়নৰ গোটেই পৰিৱেশটো তাত, হাৱাটো তাত আহি গৈছে। কিন্তু মানুহবিলাক ডে বাই ডে কিন্তু সিহঁত আৰু দুখীয়া হৈ গৈ আছে, কিন্তু কাৰণ গোটেই পইচাখিনি বাহিৰলৈ ওলাই গৈ আছে। গতিকে সেই মানুহখিনি কিন্তু হেৰি হোৱা নাই,
বিশেষ উন্নতি হোৱা নাই গতিকে ঠিক তেনেকুৱা এটা ভাবিলোঁ যে মই যেতিয়া সেই মানুহগৰাকী আজিও মই সেই তেনেকুৱা এগৰাকী মানুহ আছে যে আমি গুৱাহাটী চহৰতো দেখা পাওঁ যে 3-4টা ল'ৰা ছোৱালী থকা মানুহ এজনী ইয়াতে বিভিন্ন ধৰণৰ মানুহৰ লগত কাম বন কৰি পেলাই এটা পৰিয়ালটো চলে কিমান কষ্টৰে মাজেৰে চলি থাকে আজিও ইয়াতো আছে সেইটো ঠিক গাঁৱতো তেনেকুৱা পৰিয়াল আছে গতিকে সলনি ক'ত হৈছে আপোনাৰ চিনেমাখনৰ আৰু এটা ডাঙৰ প্লাছ পইণ্ট এতিয়া আপোনাৰ সহযোগী আছিলে সময়ত আদিল হুছেইন ডাঙৰীয়া এতিয়া ভাৰতৰ উঠি অহা প্ৰজন্মৰ এতিয়া ভাল অভিনেতা ভাল লাগে তেখেতে আপোনাৰ তাত আহি অভিনয় কৰিছে আৰু জয়াশীল আছে তেখেতেও যথেষ্ট বাহিৰত নাম কৰিছে এই কেৰেক্টাৰটোতো আপুনি জয়াশীলৰ কেৰেক্টাৰটো আমি কল্পনা আগতে আপোনাৰ কল্পনা কৰিছিল টেলিচিৰিয়েলখনত কৰিছিল আমাৰ আদিল হুছেইন ডাঙৰীয়া কোনটো কেৰেক্টাৰ কৰিছে আদিলে কৰিলে মোৰ কালিদাস যিটো মোৰ হিন্দী চিৰিয়েলখনত কৰিছিলে মানে আমাৰ প্ৰাঞ্জল দাই মই যেতিয়া ছবিৰ কথা ভাবিলোঁ গতিকে বাহিৰৰ মাৰ্কেটটোৰ লগত অকণ পৰিচিত অকণ আৰ্টিষ্ট যেতিয়া লওঁ মোৰ ছবিখনে বাহিৰৰ কাৰণে মোৰ কিছু কথাৰ কাৰণে সুবিধা হয় কমাৰ্চিয়েলি হওক বা হেৰিয়ে হওক মানে সুবিধা এটা হয় আৰু কিন্তু যেতিয়া আদিলৰ বৰ্তমান যিটো মোৰ লগত তাৰ আমি একেলগেই আছিলোঁ এটা সময়ত যদিও মোতকৈ সি জুনিয়ৰ সেই সূত্ৰে মই আদিলক মানে তাৰ পিছৰ ছবিবিলাকৰ কামবিলাক চাই পেলাই মোৰ আৰু তাৰ যিটো বৰ্তমান এইজ সেই এইজটোৰ লগত চৰিত্ৰটো খুব সুন্দৰভাৱে খাপ খাই যায় তাৰপিছত তাক কথা পাতিলোঁ মই আদিলক ফোন চোন কৰিলোঁ কথা বতৰা পাতিলোঁ আদিলক মই গল্পটো পঠাই দিলোঁ ইভিন মই যিখন হিন্দী চিৰিয়েল কৰিছিলোঁ সেইখনো পঠাই দিলোঁ খুব আগ্ৰহী হ'ল কৰিবলৈ মই বোলো আদিল মই তোমাক কিন্তু পইচা পাতি কিমান দিব পাৰিম ক'ব নোৱাৰোঁ ই কৈছে মানেজ নট মেটাৰ প্ৰবীণ আপোনাৰ লগত ঠিক আছে কিবা এটাতো মই দিম কিবা এটাতো দিব লাগিব কিন্তু মই কিবা এটা দিম আৰু মুঠতে কি তোমাক মই মানে কমিটমেণ্ট কৰিব নোৱাৰোঁ এতিয়া তেনেকুৱা এটা ঠিক জয়াৰ লগতো মানে এই মোৰ প্ৰথম আছিলে সেইখন কল্পনা আছিলে কল্পনাই খুব ভাল কৰিছিলে তাই চৰিত্ৰ সুন্দৰ কৰিছিলে ভাবিছিলোঁ কল্পনাক ভাবোঁ নেকি কিন্তু মই যেতিয়া লাষ্ট তাইক কল্পনাক মই দেখা পালোঁ বহুত দিন দেখা পোৱা নাছিলোঁ হঠাৎ মই তাইক দেখা পালোঁ বিচাৰি আছিলোঁ তাই ক'ৰবাত আছিলগৈ দেখিলোঁ যে মানুহজনী সেই মোৰ তেতিয়াৰ যিজনী কল্পনা আছিলে অম্বিকা আছিলে বহুত তাই বেলেগ হৈ গ'ল মানে যথেষ্ট পৰিৱৰ্তন তাইৰ বহুত পৰিৱৰ্তন হ'ল ফিজিকেলি গতিকে মোৰ অম্বিকা চৰিত্ৰটোৰ কাৰণে ধৰি তাই ধৰি লওক বাৰ্ধক্যটো আছে এই কি কয় অৰ্থনৈতিক হেৰিটো আছে কিন্তু তাই এগৰাকী য়ং উইডো কিন্তু সেই লুকটোও তাই থাকিব লাগিব যিহেতুকে কালিদাসে তাইক এতিয়াও ভাল পায় আচ্ছা গতিকে মোৰ তেতিয়া জয়াশীলৰ কথাটো মনত পৰিলে আৰু তেনেকৈ মনত পৰি জয়াশীলৰ লগ মই জয়াশীলৰ লাষ্ট দেখা নাপালোঁ তাই বোলে ফটোগ্ৰাফছ পঠাই দিলে চালোঁ ঠিকে আছে মোৰ এইজনী অম্বিকাজনী হয়তো লগে মই তাইক পঠালোঁ বোলো তাইকো ঠিক তেনেকৈ মই চিঠি পঠাই দিলোঁ পঠাই দিলোঁ গল্পটো পঠাই দিলোঁ তাই খুব মানে হ'ল গল্পটো পঢ়ি খুব ভাল পালে তেওঁলোক ভাল পালে তাইও মানে খুব আগ্ৰহী হ'ল কৰিবলৈ আৰু ঠিক তাইও মোক কৈছে প্ৰবীণ দাই ভাল ছবি এখনৰ কাম কৰিবৰ কাৰণে মানেজ নট মেটাৰ আপোনাৰ ওপৰত বিশ্বাস আছে গতিকে এনেকৈ ধৰণে মানে আগবাঢ়িলে আৰু বাকী বাদল দা আছে সৰু হাজৰিকা আছে খুব মানে এখেতসকলে খুব সাংঘাতিক ধৰণৰ মানে এটা ছাপোৰ্ট দিছে বাদলদাৰ মানে যেতিয়া এতিয়া 80+ তেওঁৰ প্ৰায় 4টামান মানে অপাৰেশ্যনে হৈছে হাৰ্টৰ তেতিয়া মই খুব ৰিক্সত মই লৈ গৈছিলোঁ য'ত ৰাতি কাম আছিল বহুতখিনি কাম আছিল তেওঁৰ কিন্তু মোৰ মানে তেওঁৰ যিটো গেট আপ আৰু সেইটো মই অসমত পিকুলিয়াৰ ভইচটো প্লাছ গেট আপটো তেওঁ খালি ডাইলগকেইটা ক'লেই হ'ল মই সাধাৰণতে খুব মানে মই বিচাৰোঁ খুব গেট আপত মানে পাৰফেকশ্যনটো বিচাৰোঁ যাতে কেৰেক্টাৰটোৰ লগত পূৰা গেট আপটো মিল আছে নাই মানে তোমাৰ মেকআপেৰে নহয় অৰিজিনেলি মই কিটো পাওঁ ঠিক বাদল দাসক সেই দৈৰাম বুঢ়াৰ চৰিত্ৰটোৰ কাৰণে এতিয়াৰ যিটো গেট আপ সুন্দৰ গেট আপ এটা গতিকে মই এটা ৰিক্স লৈছিলোঁ মোক বহুত মানুহে কৈছিলে তই কিয় ইমান ৰিক্স লৈছ চাওঁচোন কি হয় সুন্দৰকৈ হৈ গ'ল কাম খুব ভালে কৰিছে সৰুকৈ আপুনি সত্যজিতৰ নিচিনা এটা ৰিক্স লৈ ল'লে আমি বুঢ়ীগৰাকী সত্যজিতৰ আইতাগৰাকী হেৰিয়ৰ পথেৰ পাছলৈ 80 নে 90 বছৰ আছিল তেতিয়া তেনেকুৱা এটা অৱস্থা আপোনাৰ আমি আশা কৰিম আপোনাৰ চিনেমাখন খুব ভাল হওক আৰু অসমীয়া চিনেমাৰ এই দুৰৱস্থাৰ দিনত আপুনি এনেকুৱা এখন চিৰিয়াছ চিনেমা কৰিব আহিছে আৰু গল্পটো চবেই পঢ়িছে অসমৰ যিসকল সাহিত্যৰসিক আছে শৃংখল গল্পটো চবেই পঢ়িছে
আৰু সেই গল্পটোৰ এতিয়া আপুনি যিখিনি চিত্ৰৰূপ দিছে আশা কৰোঁ আমি ছবিঘৰলৈ দৰ্শক আহি এইখিনি চাওকেই ক'ব নোৱাৰোঁ মই মোৰ জ্ঞান বিশ্বাসেৰে মোৰ যিমানলৈকে ঢুকি পায় চব মানুহৰ লিমিটেশ্যন আছে মোৰো লিমিটেশ্যন আছে মোৰ জ্ঞান বিশ্বাসেৰে যিমানখিনি আজিলৈকে কাম কৰি আহিলোঁ দেখিলোঁ শিকিলোঁ বাহিৰৰ ছবি চাই মেলি যিখিনি অকণমান যি শিকিছোঁ তাৰ সেই জ্ঞান বিশ্বাসেৰে মই ছবিখন কৰিছোঁ মই এখন ক'ব নোৱাৰোঁ যে এখন মানে খুব ভাল ছবি কৰিছোঁ মই নিজেও নকওঁ মই যে সেইটো দৰ্শকে ক'ব ৰাইজে চাই পেলাই ক'ব এখন ছবি ভাল হৈছে নে বেয়া হৈছে মই নকওঁ কাৰণ মই মোৰ জ্ঞান বিশ্বাসেৰে মই ছবিখন কৰিছোঁ আৰু প্ৰত্যেক মানুহৰে লিমিটেশ্যন থাকে মোৰো ক'ৰবাত লিমিটেশ্যন আছে আৰু সেই আৰু লিমিটেশ্যনটো ময়ো জানো মোৰ ক'ত কেনেকুৱা ধৰণৰ হেৰি আছে গতিকে যেনে কিন্তু আমি আপোনাৰ আশা কৰোঁ কিয় আপোনাৰ পৰা এখন ভাল ছবি যে আমি যেতিয়া হস্তি কইনা চাইছিলোঁ আপোনাৰ চিনেমা ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰো পাইছিল তেতিয়াৰ পৰা আমি আশা কৰি আছিলোঁ যে প্ৰবীণ হাজৰিকা এখন ফুল লেংথ চিনেমা কৰক আমি চাব পাওঁ ধুন্দৰ এখন কাহিনী চিত্ৰ অসমীয়া দৰ্শকে উপভোগ কৰিব পাৰিব এক হস্তি কইনা যিটো আপুনি কৰিছিল প্ৰথম অৱস্থাত তাৰ আগৰ ষ্টেজত আপুনি অভিনয় কৰিছিল ভাই আমাৰ লগত থাকোঁতে সেই ষ্টেজটোৰ কথা আপুনি ক'ব নেকি অকণমান আমি একচুৱেলি মই হেৰি স্কুল লাইফৰ পৰাই সৰু সৰুকৈ নাটক চাটক কৰিছিলোঁ গাঁৱৰ নামঘৰত ভাওনাও কৰিছিলোঁ তেতিয়া খুব ভয় আছিল দেই মানে ষ্টেজটোৰ প্ৰতি বা ভাওনাত যদিও কৰিছোঁ মানে খুব ভয়ে উঠোঁ তেতিয়া অকণমান ডাইলগ চাইলগ মতাৰ পিছত আৰু সহজ হ'ব পাৰোঁ নহ'লে একদম মানে বুকু ধপধপাই থাকে হেৰি নহয় মোৰ নাই খুব ফ্ৰীলি কৰিব নোৱাৰোঁ তাৰপিছত মই হেৰি আমি বি-বৰুৱা কলেজত আহিলোঁ বি-বৰুৱা কলেজতে আমি লগ পালোঁ মই আমাৰ বন্ধু ভায়া মামা সুৰজিৎ গগৈ সঞ্জীৱ হাজৰিকা মাইনুল হক আৰু আমাৰ আছিলে কৃষ্ণা বৰুৱা বুলি এজনী ছোৱালী আছিলে তাই NSDত গৈছিল তাই NSD কমপ্লিট নকৰিলে বোধহয় তাই খুব ভাল তাই আছিলে এনেকৈ আমি লগ হৈ পেলাই আমি তাত মানে দিলীপ ৰঞ্জন দত্ত আছিলে আৰু আদিল পিছত আহিছে তাৰপিছত সেই তাত আমি মানে নাটক কৰিবলৈ ল'লোঁ কলেজৰ নাটক বা আমি বি-বৰুৱা কলেজৰ পৰা বাহিৰলৈ কম্পিটিশ্যন কৰিবলৈ যাওঁ তেনেকেই বাঢ়ি আহি আচলতে কি হেৰি হ'ল তাৰপিছত ৰবীন্দ্ৰ ভৱনত আমাৰ এটা হ'ল এণ্ট্ৰি ল'লোঁ দুলালদাৰ লগত কিছু নাটক শিকিলোঁ নাটকৰ কথা বতৰা শিকিলোঁ দেখিলোঁ বাহিৰৰ নাটক আহিলে চাওঁ এনেকেই আগবাঢ়িলে আচলতে অভিনয় ঠিক তেনেকেই মই কৰি আহিছিলোঁ যে মই অভিনয়টো খুব মানে মোৰ নিজৰ হেৰি আছিলে কলেজত নাটক চাটক কৰিছিলোঁ তেতিয়া তাৰপিছত মই এবাৰ জ্যোতিৰূপাৰ কাৰণে এখন নাটক মই কৰিছিলোঁ মই ক্লিব বুলি নগাঁৱৰ পৰা কৰিছিলোঁ খুব বিখ্যাত আছে মই ক্লিব আমাৰ মনোজ গোস্বামী লিখা সেইখন নাটকত মই তেতিয়া নৰ্থ ইষ্ট কম্পিটিশ্যন হৈছিলে জ্যোতিৰূপাত গোটেই মানে বাহিৰৰ টিমো আহে খুব ডাঙৰ কম্পিটিশ্যন হয় তেতিয়া সেই সময়ত এইটো 85 নে 87 কিবা এটা আছিলে পাহৰিলোঁ মই একজেক্টলি ইয়েৰটো 85 87 এনেকুৱাতে আৰু সেই মই ক্লিব নাটকত মই নিজে বেষ্ট এক্টৰ হৈছিলোঁ ডাইৰেক্টৰো হ'লোঁ বেষ্ট টিম ল'লোঁ বেষ্ট এক্ট্ৰেছ পালোঁ কিবা কিবি এগালমান বেষ্ট স্ক্ৰিপ্ট আদি কৰি তাৰপিছতে মই এখন ছবি তেতিয়া সেইখনত চাই পেলাই আমাৰ ৰঞ্জিত শৰ্মা সংকল্প তেওঁ এখন সংলাপ বুলি এখন নাটক লিখিছিলে সংলাপখন তাৰপিছত হেম বৰা তেওঁ ছবি কৰিলে সংকল্প বুলি পেলাই তেতিয়া সেই ৰঞ্জিত দাই মোক কাষ্ট কৰিছিলে এটা কেৰেক্টাৰৰ কাৰণে আমি চিনেমাখন চাইছোঁ সেই তেনেকৈ ছবিত সোমালোঁ তাৰ আগতে আপুনি বিহু কৰিছিল নে বিহু মানে আমি তেতিয়া ভাই আমাৰ বিহু তেতিয়া তাৰ তেতিয়া অলৰেডি মানে তেতিয়া হ'ল কি সেইটো সংকল্প আগত সংকল্প মানে আগত কৰিছোঁ তাৰপিছতে বিহু এইবিলাক আহিছে তাৰপিছত সেই সংকল্প তেনেকৈ কৰিলোঁ কৰাৰ পিছত মই মন গ'ল খুব ছবি লাইনত আহিবলৈ মন গ'ল মই হেৰি আমাৰ বিজুদাৰ যেতিয়া ভাই ছবিখন মানে আৰম্ভ কৰিব সুৰজিৎ গগৈ মোৰ বন্ধু প্ৰডিউচাৰ আছিলে তেতিয়া ক'লোঁ মই বোলো হেৰি কৰিম সুৰজিৎ তোৰ ছবিত মই এছিষ্টেণ্ট কৰিম পৰিচালনালৈ আহিব মানে মোৰ এটা হেৰি আৰু ছবি লাইনত কাম কৰা এটা আকৌ এটা তোৰ হেৰি ছবি বুলিলে ক'লে মানে খুব পাগলেই আৰু এতিয়াৰ পৰাই খুব চিনেমা চাওঁ হেৰি কৰোঁ আৰু তাৰপিছত সেই তাতে মই সেইখন ছবিতে মই প্ৰথম মানে মই সোমাইছোঁ থাৰ্ড এছিষ্টেণ্ট পৰা মোৰ ডেভেলপ হৈছে ছেকেণ্ড এছিষ্টেণ্টৰ পৰা চিফ এছিষ্টেণ্ট লৈ মোৰ সেইখন ছবিতে মোৰ সেইটো এটা একচুৱেলি এটা মোৰ ইনষ্টিটিউটৰ নিচিনা হৈছিলোঁ ভাই আচ্ছা আৰু তাতে মই এডিটিঙো শিকিলোঁ বিজয় চৌধুৰীক লগ পালোঁ বিজয়দা হাতে কামাই মানে মোক এডিটিং শিকোৱা নিচিনা তেতিয়া মেনুৱেল আমাৰ হেৰি ষ্ট্ৰেইন বেকত বম্বেত গৈছোঁ কাম কৰিবলৈ বিজয়দাৰ লগত
বিজুদাৰ লগত বিজয়দাই লৈ গৈছে মোক এছিষ্টেণ্ট হিচাপে এডিটিঙত। তাৰপিছত বিজয়দাৰ লগত বিজয় চৌধুৰীৰ লগত মানে কেইবাখন ছবিতো মই এছিষ্টেণ্ট এডিটৰ হিচাপে কাম কৰিছিলোঁ। আৰু সেইখিনি একচুৱেলি মোৰ এটা হেৰি বেছিক এটা মোৰ হেৰি হ'ল টেকনিকেলি কথাবিলাক জনাৰ কাৰণে সেইকাৰণে। আৰু ঠিক তেনেকৈ ছবি লাইনত সোমাই গ'লোগৈ আৰু। মই আৰু আকৌ এবাৰ সুধিম আপোনাক বিহুৰ কথা। বিহু কৰিছিলোঁ আমি তেতিয়া আমি হেৰি আছিল দেই, মই তেতিয়া বিজুদাৰ এখন হেৰি কৰিছিলে দেউতা বুলি এখন চিৰিয়েল কৰিছিলে প্ৰথম। দেউতাৰ 7টা নে 10 হেৰি তেতিয়া ৰেডিঅ'ৰ হেৰি আছিল দেই, তেতিয়া সাংঘাতিক ধৰণৰ মানে হিট হৈছিলে ৰেডিঅ'ৰ নাটক আছিলে, ৰেডিঅ'ৰ নাটক। সেইকেইখনকে বিজুদাই মানে দূৰদৰ্শনৰ কাৰণে ছাবমিট কৰিছিলে আৰু সেইকেইখন আমি হেৰি কৰোঁতে আৰু সেইখিনি কাম ফাৰ্ষ্ট তেতিয়া মই চিনেমাৰ পৰা আমি এতিয়া মানে তেতিয়া ল' বেণ্ড কেমেৰা প্ৰথম মানে এই আমাৰ দূৰদৰ্শনৰ বক্সলৈ আহিছোঁ আৰু এতিয়া প্ৰথম কাম আৰম্ভ কৰিছোঁ। এতিয়া সেইখিনি মই দূৰদৰ্শনৰ সেই যেনে তোমাৰ ডিজিটেল কেমেৰা তেতিয়া আহাই নাই, ল' বেণ্ড কেমেৰা মানে ইউমেটিক কেমেৰাৰ কামখিনি তেতিয়া কম্পিউটাৰ আৰু মোৰ কামখিনি কৰিবৰ কাৰণে কোনো অসুবিধা হোৱা নাছিল বা এডিটিঙত অসুবিধা হোৱা নাই, যিহেতুকে মই ফিল্মৰ পৰা আহিছোঁ, ফিল্ম বেকগ্ৰাউণ্ডৰ পৰা অহাৰ কাৰণে টেকনিকেলি গোটেই কথাখিনি জানো কাৰণে মোৰ এইটো কোনো প্ৰব্লেম হোৱা নাছিলে কাম কৰিবৰ কাৰণে। ঠিক তেনেকৈ কাম কৰি দেউতাখন কৰিলোঁ। দেউতাখন কৰাৰ পিছতেই তেতিয়া আমাৰ এই বিহুখন মানে হেৰিয়ে কৰিব ভাইহঁতে কৰিব। তেতিয়া আল্টিমেট মানে টেকনিকেল কথাখিনি ময়ে জানো, তেতিয়া মানে তেওঁলোকক মেছেজ কৰি আহিছোঁ হেৰি কৰিছোঁ। গতিকে মই সেই টেকনিকেলি কামখিনি কৰিছিলোঁ মানে হেৰি সদীপজনৰ পৰা আদি কৰি সেনেকৈ ৰাতি আমি বহি পেলাই গোটেই তেওঁলোকৰ আছিলে কি ভাই আমাৰ বিহুখন আছিল এখন ষ্টেজ হেৰি এখন আছিল, প্লে এখন আছিলে, ষ্টেজ প্লে ঠিক নহয়, এখন ফাংচনত কৰা তেওঁলোকৰ এখন হেৰি আৰু ফাংচন আছিলে কমেডি। গতিকে এক্সটেম্পো বহুত আছিলে। গতিকে যেতিয়া আমি এতিয়া হেৰি হিচাপে কৰিম ডিভিডিত চিডিত কৰিলে তাত এক্সটেম্পোবিলাক কাটিব লাগিব, গতিকে স্ক্ৰিপ্টখন বনাই ল'ব লাগিব। ঠিক তেনেকৈ আমি বহি স্ক্ৰিপ্ট বনাইছিলোঁ, আদিল মই আছিলোঁ, ভায়া এনেকৈ বনাই ঠিক তেনেকেই হেৰিখন আহিব। তাৰপিছত আমি তেতিয়া ইয়াত একোৱেই নাই, তেতিয়া কলিকতাৰ পৰা কেমেৰা আনিব লাগে, কলিকতাত এডিটিং কৰিব লাগে, কলিকতালৈ যাব লাগে। আমাৰ ইয়াত অসমত তেতিয়া একোৱেই নাই, ষ্টুডিঅ' নাই। তেতিয়া আমি দেউতাৰ সময়তো কোনো ষ্টুডিঅ' নাই, চব কলিকতা। মানে কলিকতাৰ পৰা মই এনেকুৱা হৈছে কেছেট লৈ আহি পেলাই পাওঁ সন্ধিয়া 7:45 দেউতাৰ টেলিকাষ্ট, মই 6টাত পাওঁহি, মানে এনেকুৱা ধৰণৰ অৱস্থা আৰু। ঠিক তেনেকৈ আমি তাত কাম কৰিছিলোঁ। কাম কৰি আহি সেইখন এনেকুৱা এটা ফিডবেক পালে মানুহ মানে সাধাৰণ দৰ্শকৰ পৰা একেবাৰে ইণ্টেলেকচুৱেলসকলক মানে সাংঘাতিক ধৰণৰ তাৰমানে তাত হেৰিত আছে। আৰু আচলতে কি তাত এটা মেছেজ এটা আছিলে, যিটো ছেটায়াৰ, কমেডি নহয়, ছেটায়াৰ যিটো আছিলে সংস্কৃতিৰ প্ৰতি যিটো বিশ্বাস এতিয়াৰ যিটো হৈছে একেই থিম চলি আছে, এতিয়াও একেই চলি আছে। বিশ্বায়নৰ মানে ধামখুমীয়াত পৰি যেনেকৈ তোমাৰ ডাঙৰ পুখুৰীত থকা ডাঙৰ মাছবিলাকে সৰু মাছবিলাক গিলি খায়, ঠিক তেনেকৈ আমাৰ ৰিজনেল যিবিলাক কালচাৰ আদি কৰি ডাঙৰ এইবিলাকৰ হেৰিয়াত চব মানে হেৰি হৈ গৈছেগৈ, চেপা খাই গৈছেগৈ। সেইটো মানে যদি ছাৰ্ভাইভ কৰিবলৈ হ'লে আমি অকণমান তাৰ কাৰণে নিজে ফাইট কৰিব লাগিব, ওলাই আহিব হ'লে। তাতে আপুনি এটা সৰু চৰিত্ৰ কৰিছিল অভিনয়? আছিল, চৰিত্ৰ কৰিছিল। আৰু তাৰ যিটো টীম আছিল সাংঘাতিক টেলেণ্টেড, তাৰ পাছৰ পৰাই আদিল দাহঁতো বাহিৰত গৈছে, আপুনি আছিল, আমাৰ দুৰ্ভাগ্য যে তেখেত ঢুকাই গ'ল। এই যিটো আপোনালোকৰ টীম আছিল আৰু সেই টাইমত গোটেই মানুহখিনি আমি জনাত পৰিয়ালৰ নিচিনাকৈ কাম কৰিছিল, সেই আপুনি ইমান দিনৰ পৰা কাম কৰি আছে, সেই এনভাইৰনমেণ্টটো সেই পৰিৱেশটো এতিয়া পায়নে কামত? আচলতে পৰিৱেশটো কি জানা, মানে মই পৰিৱেশটো কোনেও তোমাক ক্ৰিয়েট কৰি নিদিয়ে, পৰিৱেশটো নিজে ক্ৰিয়েট কৰি ল'ব লাগিব। আগতে আছিলে কি মানে মানুহৰ হেৰি শ্বুটিং কৰিছে বস্তুটোৰ প্ৰতি এটা আগ্ৰহ এটা আছিলে, কেনেকৈ কি কৰে, আমুক কৰে তামুক কৰে। এতিয়া মানুহবিলাকৰ সেইটো আগ্ৰহ নাই। আৰু এতিয়া হ'ল কি তেতিয়া সিমান পইচা পাতিলৈ বৰ বেছি মানুহৰ হেৰিটো নাছিলে, কিন্তু এতিয়া তোমাৰ চিধাই কৈ দিব পইচাটো প্ৰথম কথা পাতি, কিন্তু তেওঁৰ মানে তেওঁৰ হেৰি কোৱালিটি কিমান তেওঁ নিজে জুখি নাচায়, কিন্তু তেওঁ পইচাৰে জুখিব বিচাৰে। ইণ্টাৰেষ্টিং এটা ঘটনা মই কওঁ তোমাক, মই এখন দূৰদৰ্শনৰ চিৰিয়েলৰ কাৰণে এগৰাকী আৰ্টিষ্টক মাতিছিলোঁ। আৰ্টিষ্টজনী খুব মই ভালকৈ চিনি নাপাওঁ, কিন্তু এজন ল'ৰাই মোক ৰেফাৰেঞ্চ দিছিলে, আহিলে। মই তেওঁক স্ক্ৰিপ্টখন পঢ়াৰ পিছত তেওঁ পঢ়িলে, বোলো ঠিক আছে তুমি এটা কাম কৰা, আজি ৰাতি স্ক্ৰিপ্টখন লৈ যাওক, পঢ়িবা, কাইলৈ আহি পেলাই লৈ আহিবা, ভালকৈ বুজি কেৰেক্টাৰটো বুজি ল'বা বোলো তুমি। নেক্সট ডে ৰাতিপুৱা মোলৈ ফোন কৰিছে, বোলে দাদা মই স্ক্ৰিপ্টখন পঢ়িলোঁ, মই কথা এটা সুধোঁ, বেয়া পাব নেকি? বোলো কোৱা।
তোমাৰ হেৰি মোক কিমান দিব পইচা আচ্ছা মই ক'লোঁ মোৰ পাৰ ডে 500 একেবাৰে তলত আৰু একেবাৰে ওপৰত পাৰ ডে 5000 এতিয়া তুমি কোনটো ধৰিবা তোমাৰ কথা আচ্ছা তোমাৰ কেনেকুৱা কোৱালিটি তুমি কোনটো ধৰিব পাৰা 500 ধৰিব পাৰা নে 5000 মোক কিন্তু ওপৰত একদম 5000 পাৰ ডে আৰু তলত 500 তুমি কোনটো ধৰা তোমাৰ কথা মই কিন্তু তোমাক একো নকওঁ তোমাৰ নিজৰ চইচ তোমাৰ নিজৰ কেলিবাৰ তুমি কিমান লৈ যাব পাৰা মোৰ পৰা কিন্তু 5000তকৈ ওপৰ নহয় কিন্তু পাৰ ডে কিন্তু নাহিল মোটা কাম কৰিবলৈ বিচিত্ৰ ধৰণৰ এনেকুৱা অভিজ্ঞতা আপোনালোকৰ হৈ থাকে গতিকে সেইটো আগত নাছিলে তেনেকুৱা ধৰণৰ কথাবিলাক কাৰোবাক মাতাৰ লগে তেখেত আহি যায় এটা অভিনয় কৰিব পৰাটো বা এটা মনৰ এটা চখ এটা থাকে সেইটো কাৰণে আহে সেই প্ৰফেচনেলিজিমটো ইমান প্ৰফেচনেলিজিম আমাৰ ইয়াত আজিও অহা নাই দেই সেই প্ৰফেচনেলিজিম আজি আহিছে পইচা পাতিৰ ক্ষেত্ৰত আহিছে কিন্তু সেই আজি বাহিৰত যেতিয়া কাম কৰিবলৈ যিটো প্ৰফেচনেলিজিম দেখা পাওঁ মানুহবিলাকৰ টেকনিকেল ইয়াত পইচাটো যেনেকৈ লৈছে এনে কামটো আনি দিছে তেনেকৈ তোমাৰ টাইমত কাম দিছে টাইমত হেৰি কৰিছে কিন্তু আমাৰ ইয়াত পইচাটোৰ ক্ষেত্ৰত প্ৰফেচনেলিজিমটো আছে কিন্তু কামটোৰ ক্ষেত্ৰত প্ৰফেচনেলিজিম নাই আমি এতিয়াও সেইটো অসম এতিয়াও বহুত পিছ পৰি আছে এই হস্তি কইনাৰ কথাটো ওলাইছিল প্ৰতিমা পাণ্ডেৰ ওপৰত আপুনি কৰিছিল খুব সুন্দৰ ছবি আছিল ছবিখন কেনেকুৱা ধৰণে হেৰি কৰিছিল প্ৰয়াত পবিত্ৰ ডেকাই স্ক্ৰিপ্ট লিখিছিল আপুনি তেতিয়া এছিষ্ট কৰিয়ে আছিল তাৰ পাছত ছবিখন কৰিছিল আৰু সেই সময়ৰ খুব প্ৰতিভাৱান এজন মানুহ আপুনি লগ পাইছিল মৃণাল কান্তি দাস তেখেতে কেমেৰা কৰিছিল মোৰ যিমানটো মনত আছে প্ৰথমতে ছবিখন তাৰমানে তেতিয়া হেৰি মই অলৰেডি তেতিয়া মোৰ এই চহৰতে হেৰি চিৰিয়েলখন মই কাম কৰি কি ক'লে এইটো 93ত কৰিছিলোঁ 92-93 কৰিছিলোঁ এখন 15 এপিছডৰ আছিলে মোৰ ডাইৰেকশ্যন আছে ফাৰ্ষ্ট মোৰ ডাইৰেকশ্যনৰ কৰি গৈছিলে তাৰপৰত সেই দূৰদৰ্শনৰ কাৰণে তাৰপিছত কৰিছোঁ এইবিলাক মোৰ হেৰিয়াত তাৰপিছত সেই মনত হেৰি লাগি আছে যে এখন ডকুমেণ্টাৰী কৰোঁ কাৰণ ছবিখন কৰাৰ কাৰণে পইচা নাই ডকুমেণ্টাৰীখন কৰিবৰ কাৰণে হয়তো পাম মই পইচাটো যোগাৰ কৰিব পাৰিম তেতিয়া আমাৰ মানে কথা বতৰা পাতোঁতে আমাৰ ছবিন মেধি তেখেত ঢুকাল হেৰি ৰেডিঅ'ৰ তেওঁ হেৰি আছিলে অফিচাৰ আছিলে মোক ক'লোঁ বোলো ছবিনা মই ডকুমেণ্টাৰীৰ কথা ভাবিছোঁ পইচা পাতি কৰিবা নেকি কৰিম ঠিক আছে মই পইচা দিম তোমাক কিন্তু ভালকৈ কৰিম মই ভালকৈ কৰিম বোলো মানে এৱাৰ্ড চেৱাৰ্ড পোৱাকৈ কৰিম বোলো আৰু তাৰপিছত ঠিক আছে তুমি সিহঁতে কাম প্ৰতিমা পাণ্ডেৰ ওপৰত নকৰাকৈ তুমি একদম ক্লিক কৰিছে দেই কথাটো খুব ধুনীয়া ৰিজাল্ট এটা দিছিলে মোক সেই যে প্ৰতিমা ছবিনাই ক'লে প্ৰতিমা বাইদেউৰ ওপৰত তুমি নকৰাকৈ এই একদম ক্লিক সোমাই গ'ল আৰু সেই সোমাই যোৱাই আৰম্ভণি গৈ পেলাই ছবিনাই মোক লৈ গ'ল প্ৰতিমা বাইদেউৰ ঘৰলৈ প্ৰতিমা বাইদেউৰ ঘৰত মই প্ৰায় 5-6 দিনমান 5বাৰমান অহা যোৱা কৰিছোঁ তাত আছোঁ 2 দিন 3 দিন 4 দিন এনেকৈ থাকোঁ প্ৰতিমা বাইদেউৰ ঘৰতে থাকোঁ প্ৰতিমা বাইদেউ বিভিন্ন ঠাইবিলাকত মোক লৈ ফুৰে বিভিন্ন তেওঁলোকৰ সম্বন্ধীয় মানুহবিলাকৰ ওচৰত লৈ যায় এইবিলাক লৈ যায় মানে মানুহজনী বুজিবৰ কাৰণে বহুত মোক সুবিধা দিছিলে আৰু বহুত কথা কওঁ অনৰ্গল বহুত আৰু মই এটা টেপ ৰেকৰ্ডাৰ লৈছোঁ চব টেপ কৰিছিলোঁ তেওঁ গোটেই কথাবিলাক তাৰপিছত সেই তেনেকৈ ছবিখন মানে কৰিলোঁ মৃণালৰ লগত মৃণাল কান্তি ঢুকাই গ'ল হৈছে খুব সোনকালে ঢুকাই গ'ল তাই আছিল যে আমি হেৰি মানে প্ৰতিটো শ্বট লোৱাৰ আগতেই মই কওঁ চাব দেই মৃণাল সি কওঁ এয়াৰত পাব লাগিব এনেকুৱা হেৰি এটা আছিলে উপভোগ কৰি পেলাই ছবি কৰিছিলোঁ গোটেই উপভোগ কৰি পেলাই ছবি কৰিছিলোঁ যথেষ্ট তাতে কিছুমান আমি দীঘল ভিজুৱেলছ দেখিছিলোঁ গোটেই আপোনাৰ যিটো ৰাজপ্ৰসাদ আছিল ট্ৰেক শ্বট কিছুমান আছে বৰ দীঘল সেইবিলাক সাধাৰণতে অসমীয়া ছবিত দেখা নাযায় মোৰ সেইটোত তোমাৰ সেইদিনা সেই ট্ৰেক শ্বটটো মাত্ৰ 2টা ট্ৰেক শ্বটে মানে 2টা শ্বটে হৈছে এদিনত তাৰমানে ট্ৰেকটোত মই কৈছোঁ মানে এটা ট্ৰেকতে যেন তেওঁলোকৰ গোটেই বেকগ্ৰাউণ্ডটো মই পাই যাম মানে যেন তেওঁলোকৰ ৰাজপ্ৰসাদটো তেওঁৰ ঐতিহ্য কি আছিল মোক কৈছে মই কৈছিল গৈ লাষ্ট কি পৰ্যায় পাইছিলোঁ গৈ পেলাই এজন ৰাজকুমাৰ তেওঁৰ পৰৱৰ্তীপুৰৰ পুতেক এতিয়া সেই ৰাজপ্ৰসাদো নাই এতিয়া হেৰিও নাই তেওঁ বহি আছে হাতত এটা ফটা গেঞ্জি পিন্ধি এই সুন্দৰ ৰাজপ্ৰসাদৰ পৰা গৈ আমি কৈছোঁ আজিৰ অৱস্থাটো মোৰ মানে এই ট্ৰেক শ্বটটোত মানে 2টা শ্বট হৈছে মাত্ৰ মোৰ খুব ভাল শ্বট আছিলে সেইটো খুব সুন্দৰ শ্বট আমি ছবিখন যেতিয়া চাওঁ তেতিয়া মনত লাগি যায় মানে গোটেই খুব কষ্ট কৰিছিলে মানে
ট্ৰেকটো কৰোঁতে এটা প্ৰতিমা বাইদেউৰ ঘৰত এটা ট্ৰেক কৰোঁতে সাংঘাতিক ধৰণৰ মৃণালক যথেষ্ট কষ্ট কৰিছিল দেই। মই এইটো কথাৰ কাৰণে উলিয়াইছিলোঁ যে সেই শ্বটটোৰ কথা যে এতিয়া আপুনি যেতিয়া শৃংখল কৰিছে মৃণালৰ অভাৱ অনুভৱ কৰিছে নেকি? নহয়, এটা কথা কি হয় তোমাৰ, মই কোন ভাল কোন বেয়া মই নকওঁ, মানে কথাটো হ'ল কি যে এজন মানুহৰ লগত এটা বন্ধুত্ব আছিলে, সি মোতকৈ যদিও সৰু আছিল কিন্তু সাংঘাতিক ধৰণৰ বন্ধুত্ব আছিলে যে মোৰ সেই ফিলিংছটো মই কি বিচাৰিছোঁ মানে কথাটো ক'লে বুজি পায়। এইটো এটা এদিনত গঢ়া কথা নহয়, তাৰমানে টাইম লাগে এইটো। ঠিক তেনেকুৱা এটা মোৰ তাৰ লগত খুব হেৰি আছিলে, মই কোৱাৰ লগে লগে কথাটো বুজি পায়, মই কি বিচাৰোঁ মই কি ভাবোঁ, কি টেলি হৈছিলে কথাবিলাক। ঠিক এইখন কৰোঁতে মোৰ দিগদাৰ হোৱা নাই, কাৰণ ভাইটি আমাৰ সিদ্ধাৰ্থ বৰুৱা অজানৰ ভায়েক, সি এস্থেটিকেলি ল'ৰাটো খুব ভাল। আৰু মই এই ছবিখনৰ কাৰণে হেৰি কাষ্ট কৰা মানে হেৰি কৰা চিলেক্ট কৰা এটাই আছিল তাৰ এস্থেটিক চেন্সটো। এজন কেমেৰামেনৰ এস্থেটিক চেন্সটো খুব দৰকাৰ এখন এনেকুৱা ধৰণৰ ছবিৰ কাৰণে। এনেই তোমাৰ লাইট কিবা ছবিৰ কাৰণে নহ'লেও হয়, কিন্তু কথা হ'ল কি এনেকুৱা ধৰণৰ ছবি ষ্টৰীৰ কাৰণে সেই এস্থেটিক চেন্সটো কেমেৰামেনটো থাকিলে খুব ভাল হয়, লাগেই মানে আৰু। সেই বস্তুটো মই তাৰ মাজত পাইছিলোঁ, কাৰণ ইয়াৰ আগতে মই তাৰ লগত এটা কাম কৰিছিলোঁ, তেতিয়া মোৰ তাক জাজ কৰিছিলোঁ মানে হেৰি। ঠিক তেনেকৈ তাৰ সেই বস্তুটো আছিলে তাৰ। কিন্তু বহুত দিন ভাইটিয়েও কাম কৰা নাছিল, সিদ্ধাৰ্থ বৰুৱা আপুনি যাৰ কথা ক'লে, তেখেতেও বহুত দিন ছবি জগতৰ পৰা আঁতৰি আছিল। কৰি আছে কিবা কিবি কাম মাজত সি, কিন্তু মানে ভালেই কাম কৰিছে সি, ভালে কাম মানে পৰিচালক হিচাপে আপুনি ভাল ছেটিছফাইড। প্ৰবীণ দা, আমি আজি যিজন প্ৰবীণ হাজৰিকাৰ লগত কথা পাতি আছোঁ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন পৰিচালক, ভাল অভিনেতাও, সেই প্ৰবীণ হাজৰিকাজন সৃষ্টি হওঁতে আপোনাৰ ঘৰখনৰ, আপোনাৰ পৰিৱেশটোৰ, আপোনাৰ যিখন গাঁও আছিল, সেই পৰিৱেশটো কিমানখিনি অৰিহণা আছে? এতিয়াও অৰিহণা আছে, আজিও চলি আছে। আজিও মই ভাবিলে কিবা এটা ভাবিলে মোৰ সেই গাঁওখন লৈ, মোৰ মানুহখিনিক লৈ পেলাই, মোৰ ঘৰখন লৈ পেলাই, এই মানুহবিলাকৰ কেৰেক্টাৰবিলাক, মানুহবিলাকৰ চৰিত্ৰবিলাক কেনেকৈ মানে বিৱৰ্তনৰ মাজে আহি কেনেকুৱা ধৰণৰ পাইছেহি। আজিও মই মোৰ গাঁওখনলৈ যাওঁ, সদায় যাওঁ মোৰ গাঁও, প্ৰায়ে যাওঁ মই, ইয়াৰ পৰা গ'লে গাঁওখনলৈ যাওঁ। প্ৰত্যেকটো মানুহৰ কেৰেক্টাৰবিলাক কেনেকৈ ডেভেলপ হৈছে, কোন কিমান তললৈ গুচি গৈছে, তললৈ মানে নহয় মানে ইকনমিকেলি কিমান গৈছে, এই আজিও মই সেইটো মানে তাৰ প্ৰভাৱ মোৰ হেৰিত সোমাই আছে। আৰু মই যিখন গাঁও দেখিছিলোঁ, মোৰ ইমেজত যিখন গাঁও সোমাই আছে, সেই যিখিনি মানুহ সোমাই আছে, যিখিনি ভাল পোৱা বেয়া পোৱা কাজিয়া পেচাল যিখিনি সোমাই আছে দেখা মোৰ গাঁৱত, সেইখন আজি মোৰ বুকুৰ মাজত সোমাই আছে। আৰু সেই তাৰ মাজৰ পৰাহে মই আজিৰ এই বাস্তৱটো মই উলিয়াই দিওঁ। আছে আজিও মোৰ সেইখন মোৰ নিজৰ মনৰ মাজত সেই যিখন নষ্টালজিয়া হৈ সোমাই আছে, মোৰ গাঁওখন, মোৰ জেগাডোখৰ, মোৰ মানুহখিনি আজিও সেই তাৰ ওপৰত বেছ কৰি পেলাই মই কিন্তু শৃংখলখন গ্ৰাম্য পটভূমিটো মই আনিছোঁ। ধৰক এটা পুখুৰী, এখন বাৰী, ভাওনা হয়, আমাৰ কেনেকুৱা কি হ'ব পাৰে, মানে এক্টিভিটিছবিলাক কি হ'ব পাৰে তাত। আৰু যিটো অৰ্থনীতিৰ কথা আপুনি বাৰে বাৰে কৈ আছে যে আমাৰ অৰ্থনীতিটো এতিয়াও একেই আছে, আপুনি যেতিয়া প্ৰথম দেখিছিল, কিন্তু কিছু বাহ্যিক প্ৰভাৱ পৰিছে। বাহ্যিক প্ৰভাৱ পৰিছে, যিটো বিশ্বায়নৰ যিটো প্ৰভাৱ পৰিছে, যাৰ কাৰণত তোমাৰ মই ইয়াৰ আগত এখন দূৰদৰ্শনৰ কাৰণে এখন হেৰি কৰিছিলোঁ, 6টা এপিছ'ডৰ এখন কৰিছিলোঁ, নৈ গৰকা বাট। মই এবাৰ চাব মানে এই শ্বুটিং কৰিবলৈ ঢকুৱাখানালৈ গৈছিলোঁ। তেতিয়া আছিল তোমাৰ ফেব্ৰুৱাৰী মাহ আছিল দেই, খুব মানে ৰ'দটো খুব টান আছিলে। মই ব্ৰহ্মপুত্ৰৰ পাৰে মানে শ্বুটিং কৰি আছিলোঁ, সেইখিনি মাতমৰা বুলি কয়। তাৰপিছত এতিয়া জিঅ'টিউবৰ কাৰণে মাতমৰা, তাৰপিছত এনেকুৱা পিয়াহ লাগিছে, মই মানে বোলো পিয়াহ লৈ মানে হেৰি পানীও নাই ওচৰত, বোলে লাল চাহ ক'ৰবাত পাম নেকি, সৰু সৰু দোকানবিলাক দেখা পাইছোঁ, বোলো এই আঁতৰত লাল চাহ পাম নেকি, চাহ তাহ কিবা পাম নেকি। আহিলোঁ, তাত লাল চাহ কোনো নাই, খালি লোকেল এইটো আছে, লোকেল যিটো আমাৰ মদটো সেইটো আছে। আৰু গোটেই বিধ্বস্ত এটা অঞ্চল, নৈয়ে ভঙা এটা অঞ্চল, তাৰ মাজত একদম মানে গজদন্ত মিনাৰৰ দৰে এখন ভঙা বেৰত ওলমি আছে। ইয়াত ৰিহাৰ্চেল এয়াৰটেল ৰিচাৰ্জ কৰা হয় তাৰ মাজত সেই বস্তুটো মোক বিৰাট মানে হান কৰিলোঁ দেই। তাৰ পৰাই মই নৈ গৰকা বাট বুলি 6টা এপিছ'ড এখন চাইছিলোঁ যে
কেনেকৈ বিশ্বায়নে সেই হাত মানে সেই মানে তোমাৰ পানীত মাজত কক বোকাই থকা মানুহখিনিৰ মাজত আহি পেলাই কেনেকৈ ব্যৱসায় কৰি লৈ গৈছেহি এয়াৰটেলে মানে যিখিনি মানে কোম্পানী বহুজাতিক কোম্পানী আহি পেলাই পইচাটো উলিয়াই লৈ গৈছে সেইখন গাঁৱৰ পৰাই কোনোবা এটাই হয়তো স্কৰপিঅ' চলাই গৈছে আৰু কোনোবা এটাই হয়তো দাখন লৈ পেলাই হাজিৰা কৰিবলৈ ওলাই গৈছে বা কোনোবা এটাই তাতে মানে মাছ মাৰিছে মাছ মাৰি বজাৰলৈ বেচিবলৈ আনিছে কোনোবাই মানে লাও পানী বনাইছে সেইখিনি বজাৰলৈ বেচিবলৈ আনিছে কিন্তু তাৰ ভিতৰত কোনোবা এজনে কৈ স্কৰপিঅ' চলাই গৈছে এটা বৈষম্যটো মানে খুব প্ৰকট হৈ পৰিছে ঠিক তেনেকুৱা প্ৰত্যেক ঠাইতেই দেই এইটো মানে য'ত যিখিনি মানুহ কোনো নাই হাৰাচালৰ সেই মানুহখিনি কিন্তু হেৰি নাই আজিও আপোনাৰ গাঁৱৰ লগত খুবেই ঘনিষ্ঠ সম্পৰ্ক যিহেতু আপোনাৰ পৰিয়াল এতিয়াও গাঁৱতে থাকে গাঁৱত নাই মোৰ এতিয়া বৰ্তমান নাই গাঁৱত মানে টাউনতে নগাঁৱৰ হেৰিয়ত থাকে এতিয়া গাঁওখনত মই গৈ মোৰ গাঁৱত এতিয়াও ঘৰ আছে বা হেৰি আছে পৰিয়াল আছে আমাৰ তাতে যিবিলাক আমি আগতে কিছুমান বস্তু ধৰক ইঘৰে ইঘৰক মাত লগোৱা মৰম চেনেহ কৰা কিবা এটা উৎসৱ পাৰ্বণ পাতিলে ইজনে এজনৰ প্ৰতি ভক্তিভাৱ এই বস্তুবিলাকৰো আপুনি পৰিৱৰ্তন এতিয়া লক্ষ্য কৰিছেনে পৰিৱৰ্তন মানে কি হৈছে এতিয়া ধৰি লোৱা সেইটো মনৰ পৰা একেবাৰে হেৰি হৈ যোৱা নাই ধৰি লোৱা কোনোবা এখন মানুহত কিবা এটা পাতিছে উৎসৱ পাতিছে খুব আজিকালি যিটো বস্তুৰ দাম তেওঁৰ মনটো আছে হয়তো মই গোটেই মানুহখিনিকে মাতোঁ কিন্তু তেওঁৰ যিটো অৱস্থাই নকয় যে তেওঁ গোটেইখিনি মানুহ মাতি পেলাই তেওঁ খোৱা পৰা অৱস্থাটো নহয় কিন্তু তেওঁ উৎসৱটো পাতিব দেউতাকৰ শ্ৰাদ্ধই হওক মাকৰ শ্ৰাদ্ধই হওক বা কাৰোবাৰ হওক তেওঁৰ ইচ্ছা গোটেই মানুহখনকে সমাজখনকে তেওঁ খুৱাবলৈ কিন্তু তেওঁ নোৱাৰে অৱস্থাই তেওঁক বাধ্য কৰিছে নোৱাৰে তেওঁ সেই কাষৰে 2-4জন মানুহ মাতি পেলাই ঠিক সেইটো বুজিলে কথাটো মানুহৰ মনটো একেই আছে কিন্তু পৰিস্থিতি অৰ্থনীতিয়ে কৰিব দিয়া নাই এইটো হেৰি আৰু ক'ৰবাত এইটোও নহয় যে ক'ৰবাত হয়তো পৰিৱৰ্তন হৈছে ক'ৰবাত কিবা কিবি এনেকুৱা ধৰণৰ হৈছে এইটো আচলতে ছ'চিয়েল চাইণ্টিষ্টে ভালকৈ ক'ব পাৰিব যিহেতু আপুনি এজন সচেতন ছবি পৰিচালক সেইকাৰণে মই সুধিছোঁ আৰু শৃংখলৰ লগত এইটো এটা জড়িত আছে ঘটনাটো যে অৰ্থনীতিটো আপুনি তাত প্ৰতিফলিত কৰিছে গ্ৰাম্য জীৱনৰ অসমৰ আৰু সেইটোৰ যোগেদি বাহিৰৰ মানুহ আপোনাৰ ছবিখন আমি ধৰিয়ে লৈছোঁ যে প্ৰবীণ হাজৰিকাৰ ছবি যেতিয়া ভাল ছবি হ'বই আৰু এই ছবিখন ডেফিনেটলি ৰিপ্ৰেজেণ্ট কৰিব অসমীয়া সমাজখনত আমি ভাবিছোঁ তেনেকৈ আমি ৰিপ্ৰেজেণ্ট অসমীয়া ছ'চাইটিখন পাব অসমীয়া সমাজখন ৰিপ্ৰেজেণ্ট কৰাকৈ মই তাত গোটেই বস্তুটোৱে আছে আপুনি যথেষ্ট সংঘৰ্ষ কৰিছে প্ৰথম অৱস্থাৰ পৰা এতিয়ালৈকে পঢ়িবলৈ আহিলে তাৰপাছত ভাইমাৰ লগতো কাম কৰিল ছবি জগতত কাম কৰিল বিভিন্ন ধৰণৰ মানুহ লগ পালে এই যে সংঘৰ্ষপ্ৰিয় যিটো অৱস্থা আপোনাৰ আজিও আপুনি সংঘৰ্ষই কৰি আছে বুলি ক'ব লাগিব এই সংঘৰ্ষটোৰ পৰা আপোনাৰ যিটো সৃষ্টিশীলতা সেইটো নাইকিয়া হৈ গৈছেনে নে বাঢ়িছে মানে সংঘৰ্ষই আচলতে মূল কথাত ক'ব গ'লে সৃষ্টিশীলতা বঢ়াই নে কমাইছে বঢ়াইহে মানুহ কি হ'ল মই বিশ্বাস কৰোঁ যিটো মোৰ মনটোত মই কিবা এটা মই বান্ধি লৈছোঁ তাৰপৰা বহুতো মোৰ এতিয়া ক্ৰাইচিছ আছে মোৰ সংসাৰ আছে মোৰ ল'ৰা আছে মোৰ ভনী আছে মোৰ মা আছে মোৰ ভাইটি ভণ্টি এইবিলাক আছে প্ৰত্যেকৰ প্ৰতি মোৰ এটা দায়িত্ব এটা আছে সেইখিনি দায়িত্ব ল'বলৈ গ'লে মোক এটা বহুত টকা লাগে কিন্তু মোৰ সেই টকা মোৰ নাই কিন্তু তথাপি হ'লেতো মোৰ মনৰ মাতষাৰ বা মনটোতো আছে কিন্তু সেইবিলাক কৰে মোক কিন্তু মই এই কামটোত মই বাধা দিব পৰা নাই আৰু এই কামটো কৰোঁতে মোক কিন্তু ঘৰৰ পৰাও কোনো প্ৰেছাৰ কৰা নাই তই ঘৰৰ পৰা কিয় আঁতৰি আছ ঘৰত এইখিনি কাম কৰিব লাগে কাম কৰিবলৈ নাই মোক সুন্দৰভাৱে মোৰ মানে মিছেছেও মোক কৈছে তুমি যোৱা তুমি কাম কৰা তুমি ঘৰৰ চিন্তা কৰিব নাই তেওঁ সেইখিনি ইভিন মোৰ শ্বুটিং সময়ত বহিনে মানে মোৰ মিছেছে মানে কেতিয়াও মানে ঘৰৰ কিবা অভাৱ থাকিলেও কিবা হেৰি হ'লেও মোক একো নকয় আজিও নকয় মই যদি ইয়াত কাম কৰি থাকোঁ কিবা এটা হ'লেও মোক নকয় যথেষ্ট স্বাধীনতা পাইছে আপুনি এই ক্ষেত্ৰত আৰু আপুনি যেতিয়া হেৰি আহিছিল গুৱাহাটীলৈ তেতিয়া আপুনি এটা ধুনীয়া ফ্ৰেণ্ড চাৰ্কুল পাইছিল বন্ধু মহল বুলি আমি যিটো কওঁ ইয়াত আমি কি জানা তাৰমানে মানুহৰ এটা কথা কি মই বিশ্বাস কৰোঁ মানুহৰ তাত তোমাৰ এটা চাৰ্কুল এটা সেই চাৰ্কুলটোত ভাল চাৰ্কুল এটা লাগে দেই মানে এতিয়া আমি কলেজত যেতিয়া পঢ়ি আছিলোঁ বিবৰুৱা কলেজত আমাৰ বিবৰুৱা কলেজৰ পৰা এণ্ট্ৰি হ'ল আমাৰ মানে ঐক্যতানত আমি লগ পালোঁ পবিত্ৰ ডেকাক নিত্যদা নিত্য বৰা এতিয়া প্ৰতিদিনৰ এডিটৰ উদয়াদিত্য ভৰালী এক্স কটন কলেজৰ প্ৰিন্সিপাল বা এনেকুৱা বিভিন্ন ধৰণৰ মানুহ মানে আমি লগ পালোঁ
আৰু সেইখিনি সময় আমাৰ বহুত ৰাতিলৈকে আমি তেওঁলোকৰ কথা বতৰা শুনিছিলোঁ, হেৰিচি শুনিছিলোঁ, তাৰপিছত নাটকো কৰিছোঁ, তাতে হেৰিচি হৈছে, বিভিন্ন আড্ডা, বছৰ পিছত আড্ডা মানে এই পবিত্ৰদাৰ লগত পবিত্ৰদাৰ লগত মানে ইমান এটা এটাচমেণ্টত আহিলোঁ যে তেওঁৰ জীৱনৰ বহু কথাই আৰু তেওঁ যিমানবিলাক পঢ়িছে, যিমানবিলাক চাইছে, বহু কথাই মোক কৈছিলে ৰাতি আৰু জীৱনবোধটো মই তেওঁৰ পৰা শিকিছোঁ দেই। এটা ক্ৰিয়েটিভ বস্তুতে এটা কেৰেক্টাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে, এখন স্ক্ৰিপ্ট কৰিবৰ কাৰণে যে কিখিনি কথা মানে হেৰি হ'ব পাৰে, তাৰপিছত সেইটো তোমাৰ নিজৰ থাকিব, কিন্তু যে প্ৰিলিমিনাৰী কিখিনি কথা লাগিব, কেনেকৈ এটা বেছিক চিন্তা কৰিবলৈ, বেছিকটো কেনেকৈ তাৰ ওপৰত মানে বেছ কৰি যাব লাগিব, বেছিকটো যে লাগিবই, আৰু সেই কথাবিলাক ইকনমিক কণ্ডিশ্যনে কেনেকৈ এটা মানুহক কণ্ট্ৰল কৰে, পৰিচালনা কৰে, এখন সমাজক পৰিচালনা কৰে, এই কথাবিলাক কিন্তু মই সেই মানুহজনৰ পৰাই বা নিতুদাহঁতৰ মুখৰ পৰাই বা এইবিলাক তাতে ডিছকাশ্যন শুনি পেলাই কিন্তু তাৰ মাজৰ পৰা মোৰ এটা হেৰি হৈছিল দেই, সেইটো ডাঙৰ মোৰ প্লাছ পইণ্ট। আৰু সেইকাৰণে কৈছোঁ যে তোমাৰ তাতে আমি আড্ডা মাৰিছিলোঁ, কি আমাতকৈ ডাঙৰ, কিন্তু চব সমান বন্ধুৰ নিচিনাকৈ আড্ডা মাৰিছিলোঁ। বাৰু তাৰোপৰি আপুনি সমসাময়িক আপোনাৰ সঞ্জীৱ হাজৰিকাক কৈছিল, বিদ্যুৎ আমি একেলগে তাত আড্ডা মাৰিছিলোঁ, অজান বৰুৱা আছিল, তাত গোটেইবিলাক তাত আড্ডা মাৰিছিলোঁ আমি, ৰাতি 12টা 1টা 2টা 3টা বজালৈকে আমি আড্ডা মাৰিছোঁ, সঞ্জীৱ আহে, মই আহোঁ, বিদ্যুৎ, গোটেইবিলাক তাতে আড্ডা, অজান আহিছিলে। আৰু তেতিয়াও এনেও আমি কলেজত পঢ়ি থাকোঁতে সঞ্জীৱ, মই বা ভায়াম আমি গোটেইখিনি লগ হওঁতেও কিন্তু সেই নাটকৰ কথা ওলায়, যে ভাল ভ্ৰাম্যমানৰ নাটকৰ কথা নহয় দেই, কিন্তু ভাল নাটকৰ কথা ওলায়, এইটো বোলে তোমাৰ জাপল ছাত্ৰীৰ মাইনুদত সেইটোৰ কথা ওলাইছে, চিনেমাৰ কথা ডেফিনেটলি চিনেমাৰ কথা ওলায়, কেতিয়াবা অসমীয়া চিনেমা কি হৈছে আমাৰ কথা, বিভিন্ন মানে হেৰি গল্প উপন্যাসৰ কথা ওলায়, তাৰ মাজত আকৌ আমাৰ ফূৰ্তি ফাৰ্তাও হয়, এইটোও নহয় যে ভ্ৰাম্যমানৰ কথা কিয় নোলায়, ভ্ৰাম্যমানৰ কথা কিয় নোলায় নাটকৰ ওলায়, তাৰমানে ভ্ৰাম্যমানৰ আচলতে খুব মেলো ড্ৰামা, আৰু মেলো ড্ৰামাটো মই মানে ভাল নালাগে দেই, আমাৰ তাইৰো ভাল লাগে মেলো ড্ৰামাটো। মই নিজেও ভ্ৰাম্যমানত সোমাইছোঁ, সেইবাৰ কুলদা কুমাৰ ভট্টাচাৰ্য আছিল ডাইৰেক্টৰ, তাত তেতিয়া মেলো ড্ৰামাটো কমপ্লিট নাই, সেই বছৰটোত আছিলোঁ। তাৰপিছত মই নিজে ভাগ্যদেৱী থিয়েটাৰ এখন নাটক ডাইৰেকশ্যন কৰিবলৈ গৈছোঁ, তাতো মই সেই নাটকখন মই যেতিয়া কৰিছে, মই তাত মানে মেলো ড্ৰামাটো বাদ দি পেলাই মই নাটকখন প্ৰেজেণ্ট কৰাইছিলোঁ। আচ্ছা, চলিছিলনে? নাই চলা, কিছু চলিছিলে, কিন্তু যিসকলে মানে ভাল ধৰি লওক দৰ্শকৰ সেইবিলাকে চাই খুবেই ভাল পাইছিলে। কিন্তু তাৰ মাজতো ভৱেন শইকীয়া ছাৰ বা মহেন্দ্ৰ বৰঠাকুৰ ছাৰে ভ্ৰাম্যমানৰ নাটক লিখি যথেষ্ট জনপ্ৰিয় কৰাইছে। ইয়াত এতিয়া এচাম দৰ্শক সৃষ্টি কৰিছে যে ভৱেন শইকীয়া ছাৰে, এইটো এটা একেদিনাই হোৱা নাই। ভৱেন শইকীয়া ছাৰে আজি মৃত্যুৰ আগলৈকে আবাহন থিয়েটাৰৰ কাৰণে নাটক লিখি নাটক পৰিচালনা কৰি গ'ল, প্ৰতি বছৰ এখন থাকিবই, আৰু প্ৰতি বছৰ আহোঁতে মানে প্ৰত্যেক একেদিনেই মানুহ মানে অডিয়েঞ্চ হেৰি নহয়, ভৱেন শইকীয়া নাটকৰ প্ৰতি একেদিনেই হোৱা নাই। এনেকৈ আহি এটা আমাৰ এনেকুৱা হ'ল যে ভৱেন শইকীয়াৰ নাটকৰ একেবাৰে নচলিলেও মানে পেণ্ডেলটোত 200 মানুহ থাকিবই, কিছুমান মানুহ সৃষ্টি হৈছিল, দৰ্শক ক্ৰিয়েট কৰিছিলে তেওঁলোকে দেই। তেনেকৈ মহেন্দ্ৰ বৰঠাকুৰ আছে কণ্ট্ৰিবিউট, তেনেকৈ তেওঁলোকৰ নাটকত মানে এটা মহেন্দ্ৰ বৰঠাকুৰ খুব সুন্দৰ নাটক বোলে বোলে কাৰ নাটক, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক, তেওঁলোকৰ নামত কিছুমান দৰ্শক ক্ৰিয়েট হৈছিল। কিন্তু প্ৰবীণদা এইটো কথা ভাবি আচৰিত নালাগেনে যে ভৱেন শইকীয়া ছাৰ ঢুকাই যোৱাৰ পাছত তাৰ পাছৰ বছৰতে সেই একেখন থিয়েটাৰে এখন নাটক মঞ্চস্থ কৰিছিল, কিন্তু তাত দৰ্শক খুব হেৰেঙা আছিল। এই ঘটনাটো অসমৰ ক্ষেত্ৰত কিয় হয় এনেকুৱা ধৰণৰ? হয়তো ছাৰৰ এতিয়া ছাৰ থাকিলে যেনেকৈ ধৰণে নাটকখন কৰিলেহেঁতেন, বা সেই কনফিডেঞ্চটো বেলেগৰ ওপৰত নাই দৰ্শকৰ, হ'ব পাৰে। কোনে কৰিছে মই নাজানো দেই, হয়তো দৰ্শকৰ যদি ছাৰ থকাহেঁতেন হয়তো দৰ্শক বেছি হ'লহেঁতেন, গতিকে ছাৰৰ নাটকখন বেলেগে ডাইৰেকশ্যন কৰিছে, এইটো তাৰ আগত ছাৰৰ নাটকখন চাই থৈছে, হয়তো সেই ইমেজটো আছে, ইমেজটো বহি আছে, সেইকাৰণে হয়তো মানে ক'ব নোৱাৰোঁ, কিন্তু হয়তো বা তেওঁলোকে কোন ৰাতি প্ৰেজেণ্ট কৰিছিলে, কোন নাইটত প্ৰেজেণ্ট কৰিছিলে, সেইটোও কথা থাকে, বহুত কথা থাকে। তেওঁলোকে কিমান নাটকখনত জোৰদাৰ প্ৰচাৰ চলাইছিল তাৰ ওপৰতো কথা থাকে। প্ৰবীণ, আৰু এটা কথা মোক সুধিব বিচাৰিম যে হস্তি কন্যাৰ পাছত আপুনি যেতিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, তাৰ পাছতো আপুনি বহুত দিনৰ মূৰত
আজি শৃংখলখন কৰিবলৈ পাইছে এই মাজৰ ইমান ডাঙৰ এটা গেপ অসমৰ ক্ষেত্ৰতে সম্ভৱ নে বাহিৰততো আমি এনেকৈ দেখা নাই যে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা পৰিচালকসকল বহি থাকে অসমত বহুত বহি থাকে অসমততো বহুত বহি আছে আপুনি আছিল সঞ্জীৱ হাজৰিকা আছে বিদ্যুৎ বাৰু অলপ পদুম নাপালে এইটো পদুম বৰুৱা আছে নাপালে নাপালে ভাল তেওঁৰ গঙাচলীৰ বাকী ইমান ডাঙৰ গেপটো কিয় কিন্তু আমাৰ অসমত এতিয়াও ছবি উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই প্ৰথম কথা ছবি উদ্যোগ ইণ্ডাষ্ট্ৰী হিচাপে গ্ৰ' কৰিবৰ কাৰণে ইয়াত দুই ধৰণৰ ছবি লাগিব জানু বৰুৱা ভৱেন শইকীয়া পদুম বৰুৱাৰ ছবিয়ে এটা চিনেমা উদ্যোগ গঢ় দিব নোৱাৰে কিন্তু তাত কমাৰ্চিয়েল চিনেমাহে ছবি উদ্যোগটো গঢ় দিব কিন্তু কমাৰ্চিয়েল চিনেমা গঢ় দিয়া উদ্যোগটোৰ বাই প্ৰডাক্ট হিচাপে এনেকুৱা ভাল ছবি প্ৰডাকশ্যন হ'ব চাউথত যিবিলাক এতিয়া চাউথৰ যিবিলাক ছবি ভাল ছবি আৰম্ভ হয় তেওঁলোকৰ ধৰি লোৱা 200খন মানে তোমাৰ ছবি প্ৰডাকশ্যন হৈছে তাৰ ভিতৰত 20খন ভাল ছবি প্ৰডাক্ট হৈছে অকল আমাৰ ইয়াত কি হয় আমাৰ ইয়াত সেই সময়ত এনেকুৱা এটা হৈছিলে যে 5খন ভাল ছবি হৈছে 5খনেই ভাল ছবি প্ৰডাকশ্যন হৈছে 5খনেই ভাল ছবি আৰু ইয়াত আৰু এটা কৈছে আমাৰ পলিচি এখন চিনেমা পলিচিখন আজি নোহোৱাৰ কাৰণে আমাৰ এই ছবি এটা ডাঙৰ দুৰ্যোগ আহি গৈছে আৰু এটা কথা কি এতিয়া বিশ্বায়নৰ যুগত আমাৰ টেকন'লজি ইমান আগবাঢ়ি গৈছে কিন্তু আমি অসমীয়া দৰ্শকখিনি বা আমাৰ অসমীয়া মেকাৰখিনি আমি সেই টেকন'লজিত আমি মন থাকিলেও জানিলেও আমি চুব নোৱাৰোঁ পইচাৰ কাৰণে আৰু ইয়াত আজিকালি আগতে আমাৰ ধৰি লোৱা চিনেমা চাবলৈ দৰ্শক গাঁৱৰ পৰা টাউনলৈ আহিছিলে কিন্তু সেই অভাৱটো পূৰণ কৰি দিছে আজিকালি এই দূৰদৰ্শন চেনেলবিলাকে কেবল টিভিবিলাকে ডিছ টিভিবিলাকে সেই অভাৱটো পূৰণ কৰি পেলালে গতিকে তেওঁলোক টাউনলৈ নাহিলেই হয় গোটেই 24 hours তেওঁ ঘৰতে বহি যিকোনো চিনেমা পকাই দিলে চিৰিয়েল পালে আজিকালি চিৰিয়েল টেল চাই অসমীয়া চিনেমা চাই VCD পালে VCD চাই তেওঁলোকে এনেকৈ বহি থাকিলে সেইটোৰ কাৰণে আমাৰ মানে সেই যে ডিছ টিভি আহিল আমুক আহিল তামুক আহিল লগত আমাৰ ফাইটটো কেনেকৈ আমি কৰিব লাগে আমি কিন্তু নিশিকিলোঁ এতিয়া সেইটোক আমি নিশিকিলোঁ প্লাছ এতিয়া চিনেমা হল উঠি গ'ল মিনি চিনেমা হল লাগে বুলি পেলাই আমি সেই ফাইটটো চিঞৰি আছে মানে নিৰ্মাতাসকল আপ টু ডেট নহ'ল সময়ৰ লগত নহ'ল সময়ৰ লগত আপ টু ডেট নহ'ল আজিও আমি ছবি আমাৰ কমাৰ্চিয়েল ছবিও মানে এতিয়া ধৰি লোৱা হিন্দী ছবি প্ৰথম অৱস্থাত দূৰদৰ্শন বা কেবল টিভি অহাৰ লগে এনেকুৱা এটা অৱস্থা পৰ্যায় পাইছিলগৈ কিন্তু তেওঁলোকে সেইটো ফাইট কৰিলে তেওঁলোকে সেইটো কাৰণে যুঁজ দিলে যে কেনেকৈ সেইকাৰণে আজি হিন্দী চিনেমা তাৰ ডিজাইন সলাই পেলালে গোটেই ডিজাইন সলাই পেলালে কমাৰ্চিয়েল চিনেমাৰ তোমাৰ ডিজাইন প্লেনিং প্লাছ ট্ৰিটমেণ্ট পৰা আদি কৰি গোটেই ডিজাইনটো সলাই পেলালে কিন্তু ঠিক তেনেকৈ আমি সময়ৰ খাপ খাই যাবৰ কাৰণে আমাৰ যিসকল ছবি নিৰ্মাতা আছে আমি সেই ডিজাইনটো আমি সলাব পৰা নাই সেইটো একমাত্ৰ পইচাৰ কাৰণে নে নিৰ্মাতাসকলৰ সেইটো তোমাৰ লাগিব মই পইচা বুলি নহয় পইচা থাকিলে মনটো লাগিব জানিব লাগিব ক্ৰিয়েটিভ কথা এটা লাগিব পইচা থাকিলে ভাল বস্তু নহয়তো মাজতে এতিয়াও বহু দৰ্শকে আপত্তি কৰে যে অসমীয়া চিনেমা বৰ ধীৰ গতি এতিয়াও বহু দৰ্শকে আপত্তি কৰে যে অসমীয়া চিনেমা চাব গ'ল আৰু চাই টোপনি ধৰিল এনেকুৱা ধৰণৰ আপত্তিবিলাক মই আপোনাক এজন নিৰ্মাতা হিচাপে কৈছোঁ যে আমি শুনো বিভিন্ন ক্ষেত্ৰত এই আপত্তিটো কিয় আহে সঁচাকৈ অসমীয়া চিনেমা ধীৰ গতিৰে নে অসমীয়া ধৰি লোৱা তোমাৰ এতিয়া 10জনে 10টা গল্প লিখিছে 10টা গল্পটো উৎকৃষ্ট গল্প নহয় কাৰোবাৰ গল্পটো পঢ়ি তুমি 5টা পাত পঢ়ি পেলাই থৈ দিলা কাৰোবাৰ গল্পটো পঢ়ি তুমি আকৌ গোটেই ৰাতি নোখোৱালৈকে মানে শেষ নোহোৱালৈকে তুমি নেৰিলে গল্পটো একে বহাতে পঢ়া বুলি একে বহাতে পঢ়ি দিলা তেনেকুৱা কথাবিলাক আৰু এটা কথা মই সুধিম অসমীয়া ছবি জগতৰ লগত জড়িত শেহতীয়াভাৱে আমাৰ শ্ৰদ্ধাৰ পুলক গগৈদেৱৰ মমতাজক লৈ এটা বিতৰ্ক হৈছিল তেখেতৰ ছবিখন ডিষ্ট্ৰিবিউটৰে উঠাই দিলে সেইটোৰ পাছত তেখেতে খুব প্ৰকাশ কৰি কৈছিল যে মই আৰু অসমীয়া ছবি নকৰোঁ লাগিলে ভোজপুৰী বা অন্যান্য ফিল্ম কৰিম আপুনিও এখন ছবি মুক্তি দিবলৈ গৈ আছে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে নেকি এই কথাষাৰ মই নিজেও হজম কৰিব পৰা নাই দেই পুলক দাই কিয় কৈছে যে মই অসমীয়া ছবি নকৰোঁ ইয়াৰ আগত জানু দাই কৈছিলে যে মই আৰু যেতিয়া কুশল নচলিলে যে মই আৰু অসমীয়া ছবি নকৰোঁ
কিন্তু তাৰপিছতো জানে অসমীয়া চিনেমা কৰিলে পুলক দায়ো কিজন তেনেকুৱাই কৈছে এটা সাময়িক সুখ মানে সুখ প্ৰকাশ আপুনি মুক্তি দিয়াৰ ক্ষেত্ৰত কিমান কেনেকৈ চিন্তা কৰিছে যিহেতু প্ৰচাৰ আজিকালি খুবেই জৰুৰী এখন ছবি চলিবৰ কাৰণে প্ৰচাৰ মানে হেৰি পাব্লিচিটি অকণমান মই পাব্লিচিটিটো আমাৰ আজিকালি এখন ছবিৰ আয়ুস এসপ্তাহ গতিকে তুমি ডাঙৰ ডাঙৰ হোৰ্ডিং আৰি আজিকালি ক'তো তেনেকুৱা হেৰি নহয় হিন্দী ডাঙৰ হিন্দী চিনেমাবিলাকৰ আজিকালি ডাঙৰ হোৰ্ডিং নাথাকে আৰু তেওঁলোকে এসপ্তাহতে উলিয়াই এসপ্তাহতে পইচাটো উলিয়াই পেলাই আৰু গোটেই তেওঁলোকে টিভি চেনেলবিলাকত তেওঁলোকৰ পাব্লিচিটি বা যিটো ছ'চিয়েল নেটৱৰ্কিং এনেকুৱা ধৰণৰ হেৰিয়াত তোমাৰ তেওঁলোকৰ পাব্লিচিটি ফেচবুক টুইটাৰ ফেচবুক ছ'চিয়েল নেটৱৰ্কিং চাইট যিবিলাক আছে ইউটিউব এইবিলাকতে তেওঁলোকৰ পাব্লিচিটি কৰিব গতিকে মই তেনেকুৱাকৈ পাব্লিচিটিটো কৰিলে ভাল হয় আমাৰ অসমৰ আচৰিৰো ঠিক তেনেকৈ আৰু ছবিখন মই মুক্তি দিয়াৰ কথা এতিয়া ভবা নাই পূজাৰ পিছতে এতিয়া ভাবিছোঁ আৰু ডিলেটৰ যিটো ফৰ্মেট তেনেকুৱাকৈ দিব লাগিব EFO থ্ৰুদি আমি যাব লাগিব কাৰণ আজিকালি হলত মানে মোৰ প্ৰিণ্ট আছে 35 যিহেতুকে কৰিছোঁ প্ৰিণ্ট আছে প্ৰিণ্ট য'ত প্ৰিণ্ট চলাব তাত প্ৰিণ্ট চলাম আৰু য'ত মানে প্ৰিণ্টৰ ব্যৱস্থা নাই তাতো EFO য'ত মানে EFO যাব লাগিব আৰু একেলগে বহু হলত যিটো আজিকালি চলিছে একেলগে মুক্তি দিব তেনেকুৱা ধৰণে অভিনয় আপোনাক এই ছবিখনৰ শৃংখলৰ কাৰণে আমি পুনৰবাৰ শুভেচ্ছা জনাইছোঁ যে আপোনাৰ চিনেমাখন সঁচাকৈ উপভোগ্য হওক আৰু অসমীয়া মানুহে অসমীয়া ছবি চাবলৈ আহক আমি তেওঁলোককতো জোৰ জবৰদস্তি আনিব নোৱাৰোঁ আমাৰ ছবিয়ে তেওঁলোকক আকৰ্ষণ কৰি আনিব লাগিব আমি তেওঁলোকক যাব লাগিব আমি দৰ্শক কেতিয়াও দুখ নিদিওঁ মই ভাবোঁ যে মোৰ ছবিখন কিয় নাচালে নিশ্চয় ক'ৰবাত কিবা এটা গণ্ডগোল আছে হয়তো ফিল্ম পলিচি মতে এক্সিবিটৰ ডিষ্ট্ৰিবিউটৰৰ মাজত কিবা গণ্ডগোল আছে হয়তো EFOৰ সেই প্ৰব্লেম আছে কিবা আমাৰ অসমীয়া দৰ্শকৰ যাব নোৱাৰা সময়ত কিজনী ছবিখন দিছে বহুতকেইটা ফেক্টৰ আছে দেই যে ছবি এখন ভালকৈ বনালেও ছবিখন মানুহ নাহে হললৈ কিন্তু এই কিয় নাহে এই ফেক্টৰটো আমি কিন্তু কিয় নাহে যে EFOত মানে গণ্ডগোল আছে নে এট এ টাইম যে নে তোমাৰ এই বাকী এক্সিবিটৰ ডিষ্ট্ৰিবিউটৰৰ মাজত কিবা গণ্ডগোল আছে এই গণ্ডগোলবিলাক মানে আছে ফেক্টৰ এখন ছবিৰ ক্ষেত্ৰত চলাৰ ক্ষেত্ৰত গতিকে আমাৰ ভাল ছবিখনো নচলিব পাৰে এইবিলাক ফেক্টৰ যদি হেৰি নহয় মই শেষত এটা কথা সুধিব বিচাৰিম আপুনি যথেষ্ট ছবি চাই আমি দেখিছোঁ আপোনাক লগো পাওঁ আপুনি যিকোনো ফিল্ম ফেষ্টিভেলত আপুনি যথেষ্ট বাহিৰৰ বা দেশৰ ভিতৰৰ ছবি চায় এই দৰ্শকৰ যিটো দৰ্শক সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি অসমীয়া ছবি নিৰ্মাতাসকল সফল হোৱা নাই নেকি দৰ্শক সৃষ্টিৰ ক্ষেত্ৰত নাই হোৱা এতিয়া তোমাৰ যদি নাই হোৱা কিয় নাই হোৱা এতিয়া বাহিৰত দৰ্শক সৃষ্টি কৰিবৰ কাৰণে কেৰেলাত কেনেকুৱা ধৰণৰ আন্দোলন কৰিছিল তুমি নিজে জানা তেওঁলোকে গাঁৱে ভূঞে গৈ পেলাই দৰ্শক সৃষ্টি কৰি গৈছিলে আমাৰ আজি দৰ্শক নাহে বুলি আমি চিঞৰি আছোঁ কিন্তু আমি দৰ্শকৰ ওচৰত গৈছোঁ জানো আমি যাব পাৰিব লাগিছিল দৰ্শকৰ ওচৰত যাব পাৰিব লাগিছিল দৰ্শকক গৈ পেলাই আমি যিহেতুকে তোমাৰ এই বক্সটো গৈ পেলাই একেবাৰে পাকঘৰ সোমাই গ'লগৈ যিহেতুকে তোমাৰ টাউন আমাৰ হলটোলৈ ছবি চাবলৈ 5 কিলোমিটাৰ মানুহজন নাহে বা 10 কিলোমিটাৰ আঁতৰত ছবিখন চাবলৈ নাহে গতিকে আমি 10 কিলোমিটাৰ আমি তাত যদি কিবা মিনি থিয়েটাৰ মিনি চিনেমা হল আমি তেনেকুৱা ধৰণৰ হেৰি কৰিব পাৰি চোৱাৰ ব্যৱস্থা কৰিব পাৰি মোবাইল থিয়েটাৰ নিচিনা মোবাইল থিয়েটাৰবিলাক কিয় চলিছে মোবাইল থিয়েটাৰ আগতে চলিছিলে আগতে মানে কেপাচিটি আছিল মাত্ৰ টাউন চহৰবিলাকত ডাঙৰ থিয়েটাৰকেইখনৰ আজিকালিতো গাঁৱে ভূঞে যায় গাঁৱে ভূঞেতো তেওঁলোকৰ শ্ব' চলে আজিকালি তাকো আজিকালি বহুত ৰেট 80,000 90,000 টকা তলত ৰেডি নহয় পাৰ নাইট পাৰ শ্ব' আৰু এটা কথা মই সুধিম এখন ভাল চিনেমাৰ এখন গোটেই পৃথিৱীজুৰি এখন বজাৰ আছে বুলি কোৱা হয় তো সেই ক্ষেত্ৰত আমাৰ অসমীয়া চিনে নিৰ্মাতাসকলে কিয় চেষ্টা নকৰে যে অসমতে চিনেমা চলাম বুলি কিয় নহয় তাকেতো কৈছোঁ যে সেই মাৰ্কেটলৈ যাবৰ কাৰণে ছবিখনৰ এটা মানদণ্ড লাগিব আৰু সেই বজাৰখন সম্পৰ্কে জানিব লাগিব এতিয়া অকণমান সৰুকৈ আইডিয়া এটা মোৰ হৈছে ধৰি লওক ফিল্ম ফেষ্টিভেলত গৈ যে মাৰ্কেটখন কেনেকৈ তাত বায়াৰ্ছ কিছুমান আহে তাত এজেণ্ট আহে তুমি ছবিখন দেখুৱাব লাগিব দেখুৱালে তেওঁলোকক ইমপ্ৰেছ কৰিব পাৰিব লাগিব ছবিখন এটা মানদণ্ড পাব লাগিব গতিকে তেওঁলোকে ছবিখন যদিকে তোমাৰ এটা প্ৰিণ্টো কিনি দিয়ে তোমাৰ কোটিত টকা আহিব
এতিয়া সিদিনাখন মোৰ জয়াইছিলে কৈছে প্ৰবীণ দা আপুনি এইখন ছবি কিন্তু মাৰ্কেটিঙৰ কাৰণে একদম লাগক দিয়ে কাৰণ বুদ্ধদেৱ স্ক্ৰিপ্টৰ ইয়াৰ এখন ছবি কৰিছিলে তেওঁ মানে 10 কোটি টকাত বিক্ৰী হৈছে বা এটা প্ৰিণ্ট গতিকে প্ৰবীণ দা মই সেইখনত ট্ৰাই কাম কৰিছিলে বোলে গতিকে আমাৰ এইখনো সাংঘাতিক চান্স আছে প্ৰবীণ দা গতিকে আপুনি কিন্তু সেইটো মোৰ মূৰত মানে আইডিয়াটো ৰাখি পেলাই মই মানে অসমৰ আমাৰ ইয়াৰ হলত চলাই পেলাই মই ছবিখনৰ কিবা পইচা উঠাম বুলি মই ভবা নাই ইয়াত হলততো মুক্তি দিমেই মানুহে চাবৰ কাৰণে কিন্তু মোৰ মেইন টাৰ্গেটটো হৈছে মোৰ বাহিৰত ক'ত কেনেকৈ কিবা কৰিব পাৰোঁ নেকি আৰু এটা মই কথা পাতিম মনলৈ আহি গ'ল মই আপোনাক শেষ কৰিম বুলি ভাবিছিল এই বৰাক ভেলী যিটো আছে আমাৰ বৰাক উপত্যকা বুলি কওঁ অসমৰ ভিতৰৰ এখন জেগা বৰাক ভেলীত অসমীয়া ছবি কিয় মুক্তি নিদিয়ে তাত অসমীয়া কোৱা বহু মানুহ আছে মই নিজেও বৰাক ভেলীলৈ গৈছোঁ অসমীয়াতে কথা পাতিছোঁ বহু মানুহৰ লগত তালৈ কিন্তু অসমীয়া ছবি যোৱা মই দেখা নাই তাতে কলকাতাৰ পৰা বঙালী ছবি আহে বাংলাদেশৰ পৰা বঙালী ছবি আহে সেই মাৰ্কেটখনো আমি আজিলৈকে ইমান বছৰ হৈ গ'ল 35 চনৰ পৰা 1935ৰ পৰা এতিয়ালৈকে 2013লৈকে আমি তাতো চেষ্টা কিয় কৰা নাই আমাৰ অকল ব্ৰহ্মপুত্ৰ উপত্যকাতে অসমীয়া ছবি চলিব লাগে কিন্তু আমি সেই প্ৰসাৰৰ কাৰণে প্ৰচাৰ আৰু প্ৰসাৰ আমাৰ একেবাৰে নাই তাৰ কাৰণে যেটো হ'ব লাগে আমাৰ ক্ষেত্ৰতে দুখ আছে কিয় বৰাক ভেলীত আমি ছবিখন চলাবলৈ নাযাওঁ কিয় আমি কুকুৰাজাত ছবিখন চলাবলৈ যাওঁ বিটিডি এৰিয়াটো আজিকালি কিয় নাযাওঁ আমি চলাবলৈ কিয় ভাবি লৈছোঁ যে তেওঁলোকে ছবিখন নাচাব তো আমি DVD লৈ পেলাই বা কিবা লৈ তাত যদি মিনি কিবা এনেকৈ ভিডিঅ' হল আছে আমি তাতে কৰিব পাৰোঁ য'তে এনেকুৱা আমি হেৰি কৰিব পাৰোঁ আমি তাকে কৈছে যে আমি দৰ্শক ক্ৰিয়েট কৰিবৰ কাৰণে আমি দৰ্শকৰ ওচৰলৈ যাব লাগিব দৰ্শক দেখুৱাব লাগিব ছবি আৰু ছবি চাই একেদিনাই নহয় মই কৈছোঁ একেদিনাই কেতিয়াও নহয় যে ছবি চাই তেতিয়াহে বুজি পাব কোনটো ভাল কোনটো বেয়া আৰু এজন খুব ডাঙৰ নাট পৰিচালক দিল্লী তেওঁ কৈছিলে যে এখন মানে খুব চব চাব লাগে তাৰমানে ভাল বেয়া দুইটাই চাব লাগে তই অকল ভালটোকে চাই থাকিলে বেয়াটো কোনটো তই কেনেকৈ জাজ কৰিবি তই ভাল বেয়া চব চাব লাগিব এতিয়া কোনটো ভাল কোনটো বেয়া কোনটোতকৈ ভাল কোনটো বেয়া তই গম পাবি কোৱালিটিটো গম পাবি প্ৰবীণ দা আমি আপোনাক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ ছবিখন সঁচাকৈ ভাল হওক আৰু আশা কৰিছোঁ অসমলৈ ছবিখনে গৌৰৱ কঢ়িয়াই আনক বহুত ধন্যবাদ থেংক ইউ ধন্যবাদ তোমাক